নমস্কাৰ 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 মই তোমালোকৰ ওচৰলৈ আকৌ আহিলোঁ মই তোমালোকৰ ওচৰলৈ আহিছোঁ আৰু মোৰ নাম কথা বন্ধু মনোজ কুমাৰ ডেকা মই কথা কওঁ আৰু মই ক'বলৈ চেষ্টা কৰোঁ সাধু কথাবোৰ আৰু আজিও মই তোমালোকৰ ওচৰলৈ যে আহিছোঁ মই খুদা হাতে মুঠেই অহা নাই আৰু মই তোমালোকৰ ওচৰলৈ এটা বৰ ধুনীয়া সাধু কথা লৈ আহিছোঁ আৰু মই ভাবিছোঁ যে মই এই সাধু কথাটো তোমালোকক ক'ম এতিয়া তোমালোকে কোৱা সাধু কথা শুনিবানে নাই বলো শুনিবানে নাই শুনিবা ওকে মই তোমালোকক এটা বৰ ধুনীয়া সাধু কথা ক'ম আৰু সেই সাধু কথাটো মই তোমালোকৰ কাৰণে লৈ আহিছোঁ বুটলি লৈ আহিছোঁ এই সাধু কথাটো অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী মিচিংসকলৰ সমাজত প্ৰচলিত অৰ্থাৎ মিচিং লোক সমাজত প্ৰচলিত এই সাধু কথাটো মই আজি তোমালোকক ক'ম কিন্তু তাৰ আগে আগে আন এটা কথা কওঁ সেইটো হৈছে যে তোমালোকে তোমালোকৰ ছাৰ নাইবা মেডামক তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীক তোমালোকে এবাৰ হ'লেও সুধিবা ছাৰ বা মেডাম বাইদেউ মিচিংসকলনো কোন কেতিয়াবা তোমালোকে সুধিবা দেই তোমালোক যিখন অসমত বাস কৰা বা মই যিখন অসমত বাস কৰোঁ সেই অসমখনত বহুত জাতি জনগোষ্ঠী আছে প্ৰায় 1.5 কোটি মানে প্ৰায় 30টা জাতি জনগোষ্ঠী আছে around 30 tribes living in our state আমাৰ ৰাজ্যখনত প্ৰায় 30টা জাতি জনগোষ্ঠীয়ে বাস কৰে আৰু এই 30টা জাতি জনগোষ্ঠীৰ ভিতৰত এটা প্ৰাচীন জনগোষ্ঠী হৈছে মিচিং তেওঁলোকৰ নিজস্ব পোচাক পৰিচয় আছে তেওঁলোকৰ ৰীতি নীতি বেলেগ খাদ্যাভ্যাস বেলেগ তেওঁলোকৰ নাইবা তেওঁলোকৰ যি লোকবিশ্বাস সেয়া বেলেগ গতিকে আমি তেওঁলোকৰ বিষয়ে জানিব লাগিব কিয়নো তেওঁলোক অসমত বাস কৰে আমি অসমত বাস কৰোঁ ইটোৱে যদি সিটোৰ কথা নাজানো ইটোৱে যদি সিটোৰ খবৰ নলওঁ নুসুধো নামাতো আমি ধুনীয়া অসম এখন গঢ়ি তুলিব পাৰিমনে কোৱাচোন কোৱা নোৱাৰো তোমালোকে ধৰা সাধু কথা শুনিবলৈ ইয়ালৈ আহিছা এতিয়া ইটোৱে সিটোক যদি নামাতা ভাল কথা হ'ব নেকি নহ'ব আমি ইটো সিটোক মাতিব লাগে খবৰ সুধিব লাগে কেনে আছা তুমি ভালে আছা সুধিব লাগে একেদৰে আমি আন জনগোষ্ঠীৰ মনৰ খবৰ জানিবলৈ চেষ্টা কৰিব লাগে আৰু সেইবাবে মই তোমালোকৰ ওচৰলৈ এই সাধু কথাটো লৈ আহিছোঁ ওকে সো ওকে হাত চাপৰি দিয়া সকলোৱে গুড মই তোমালোকে হাত চাপৰি দিয়াৰ কাৰণে উৎসাহিত হৈছোঁ আৰু মই এতিয়া সাধু কথা ক'ম সাধু কথাটোৰ নাম হৈছে এজন মানুহ আৰু এটা বাঘৰ সাধু এজন মানুহ আৰু এটা বাঘৰ সাধু মানুহ আৰু বাঘৰ মাজত কিনো হৈছিল মই তোমালোকক এতিয়া ক'ম দেই বহুদিনৰ আগৰ আৰু বহুদিনৰ আগে নৈৰ পাৰত এখন ধুনীয়া গাঁও আছিলে এখন নৈৰ পাৰত এখন ধুনীয়া গাঁও আছিলে মিচিং মানুহৰ গাঁও আমাৰ অসমৰ মিচিং জনগোষ্ঠীৰ মানুহবোৰে সাধাৰণতে নৈৰ পাৰত থাকি ভাল পায় অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে তেওঁলোক বিভিন্ন জিলাত সিঁচৰতি হৈ আছে আৰু তেওঁলোকে সততে নৈৰ পাৰত থাকি ভাল পায় নৈপৰীয়া এই যে নৈৰ পাৰত মিচিং গাঁওখন আছিল এই গাঁওখনৰ মানুহবোৰে খুব সুখ শান্তিৰে বসবাস কৰিছিল তেওঁলোকৰ কিছুমানে ৰাতিপুৱাই খেতি পথাৰলৈ যায় খেতি কৰিব আৰু তেওঁলোকে বহুত খেতি কৰে কিবা কিবি কিছুমানে
টুলুঙা নাওখন লৈ ঐনিতম গাই গাই চৰলৈকে যায় ঐনিতম গাই গাই চৰলৈকে যায় বালি চৰলৈ আৰু তাতে তেওঁলোকে বিভিন্ন ধৰণৰ খেতি কৰে কিছুমানে গৰু ছাগলীলে পথাৰলৈ যায় আৰু মহিলাবোৰে তোমাৰ উৰালত ধুনীয়াকৈ চাউল খুন্দে নাইবা তেওঁলোকে চোতাল সাৰে ঘৰ দুৱাৰ পৰিষ্কাৰ কৰে মচে আৰু তেওঁলোকে তেওঁলোকৰ ঘৰত যিবোৰ গাহৰি মুৰ্গী হাঁহ কুকুৰা এনেকুৱা ধৰণৰ পশু পক্ষীবোৰ পোহে তেওঁলোকৰ যত্ন লয় মুঠতে সকলো ৰাতিপুৱাৰ লগে লগে ব্যস্ত হৈ পৰে কামত ব্যস্ত হৈ পৰে আৰু তেওঁলোকে খুব আনন্দৰে দিনবোৰ পাৰ কৰে মানুহে যেতিয়া কাম কৰে তেতিয়া মনলৈ এক বিশেষ ধৰণৰ আনন্দ আহে এনে বহি থাকিলে তোমাৰ ভাল নালাগে কিন্তু যেতিয়া কাম কৰে মানুহে তেতিয়াই ভাল লাগে এতিয়া তোমালোকে ধৰা যেতিয়া খুব মনোযোগেৰে পঢ়াৰ পাছত তোমালোকৰ বিৰাট ফূৰ্তি লাগে তুমি চাবাচোন হয় নহয় কিন্তু যদি মিছা কথা কোৱা তোমাৰ মনটো ভাল মুঠেই নালাগে কিন্তু যদি তুমি খুব ধৰা চিঞৰি চিঞৰি পঢ়িছা মনোযোগেৰে পঢ়িছা তোমাৰ বহুত ভাল লাগিব এই যে মিচিং গাঁওখন আছিল এই মিচিং গাঁওখনৰ মানুহবোৰে নিজৰ কামবোৰ কৰিছিল নিজৰ কাম কাজ কৰাৰ বাবে তেওঁলোক ভীষণ সুখী আছিল তেওঁলোকে হাঁহি ফূৰ্তিৰে দিনবোৰ পাৰ কৰিছিল সেই গাঁওখনত এজন মানুহ আছিল এতিয়া মই সেই মানুহজনৰ কথা কম কিয়নো এজন মানুহ আৰু এটা বাঘৰ সাধু কথা বা এটা বাঘ আৰু মানুহজনৰ সাধু কথা ইয়াত বাঘটো আৰু মানুহটোৰ মাজত এটা সম্বন্ধ আছে গতিকে মই মানুহজনৰ কথা কৈছো যে এজন মানুহ আছিল কি আছিল মানুহ আছিল মই তোমালোকক সাধুটোৰ বাকী অংশ কম এতিয়া মই কি কলো যে সেই গাঁওখনত এজন মানুহ আছিলে আৰু মানুহজনে চিকাৰ কৰিছিলে জাল পাতি আৰু তেখেতে জাল পাতি থৈ আহে তাত ধৰা কেতিয়াবা মাছ খোৱা বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আদি লাগে আৰু তেখেতে সেইকেইটা ঘৰলৈ আনি সেইবোৰ খায় সেই যিবোৰ চৰাই চিৰিকটি পায় বিভিন্ন ধৰণৰ সেইবোৰ আনে আৰু আনি তাৰ মাংস পৰিয়ালৰ সকলোৰে সৈতে মিলিজুলি খায় আমাৰ ধৰা বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ মাজত তেনেকুৱা ধৰণৰ চিকাৰ কৰা প্ৰথা আছে তেওঁলোকে চিকাৰ কৰে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি ধৰে বনৰ আৰু খাদ্য হিচাপে গ্ৰহণ কৰে এইগৰাকী মিচিং মানুহেও সাধাৰণতে গধূলি জাল পাতি থৈ আহে আৰু ৰাতিপুৱা গৈ চায় মানুহজনে এদিন কি কৰিলে ৰাতিপুৱাই তেখেতে হাবিৰ কাষৰ বিলখনলৈ যাত্ৰা কৰিলে তেওঁলোকৰ গাঁওখনৰ কিছু আঁতৰত এখন হাবি আছিলে সেই হাবিখনৰ ওচৰত এখন বিল আছিলে আৰু সেই বিলখনলৈ তেখেত গ'ল কাৰণ সেই বিলখনত তেখেতে এখন জাল পাতি থৈ আহিছিলে এতিয়া হাবিত কি থাকে হাবিত বিভিন্ন ধৰণৰ জীৱ জন্তু থাকে ধৰা বাঘ থাকে চৰাই চিৰিকটি থাকে বা হৰিণ থাকিব পাৰে হাবিত বিভিন্ন ধৰণৰ জীৱ জন্তু থাকে আৰু হাবিত থকা যিবোৰ গছ আছে তাত চৰাই চিৰিকটিবোৰ থাকে হাবিত ধৰা সাপ থাকিব পাৰে ভেকুলী থাকিব পাৰে পখিলা থাকিব পাৰে মুঠতে হাবিৰ ভিতৰত তোমাৰ বহুত প্ৰকাৰৰ বা বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু থাকে কেতিয়াবা তোমালোকে ডাঙৰৰ সহায় লৈ হাবিলৈ যাবা এতিয়া আমি ধৰা ইয়াতে নগৰত থাকো চহৰত থাকো গাঁৱত থাকো গতিকে আমাৰ জীৱনটো বেলেগ আৰু আমাৰ সমাজখন বেলেগ হাবিৰ ভিতৰৰ সমাজখন বেলেগ কেতিয়াবা ছাৰ বাইদেউক সুধি তোমালোকে তেওঁলোকৰ সহায় লৈ হাবিলৈ যাবা পখিলা চাবা বা আন জীৱ জন্তুবোৰ চাবলৈ চেষ্টা কৰিবা দেই মানুহজন সেই হাবিৰ কাষৰ বিলখনৰ পাৰলৈ গ'ল য'ত তেখেতে আগদিনা জাল পাতি থৈ আহিছিলে দূৰৰ পৰা দেখে যে জালখন খচক মচক কৰিছে এনেকে লৰি আছে জালখন এনেকে লৰি আছে তো লৰি থাকিলে জালখন লৰি যেতিয়া আছে
মানুহজনে ভাবিলে কিবা এটাতো লাগিছে ইয়াৰ, কিবা এটাতো লাগিছে, কিবা এটা লাগিছে, কিবা এটা। আকৌ জালখন তোমাৰ লৰে মানুহজনে লাহে লাহে গ'ল, গৈ যি দেখিলে, মানুহজনে যে দেখে যে জালখনত তোমাৰ সৰু চৰাই বা আন জীৱ জন্তু একো নাছিলে। জালখনত আছিলে প্ৰকাণ্ড বাঘ এটা। হা, মস্ত ডাঙৰ বাঘ এটা আছিলে। বাঘটো গুজৰি গুমৰি গুজৰি গুমৰি আছে বাঘটোৱে। মানুহজনে আৰু লাহে লাহে গ'ল, লাহে লাহে গৈ তাক চালে। হা, বেছি ওচৰলৈও যোৱা নাই, ভয় খাইছে মানুহজনে। আৰু ভয়টো খাবই, বাঘ দেখিলে তোমাৰ ভয় নালাগিব নেকি? বাঘটোৱে ঘূৰি আছে, ঘূৰি আছে। বাঘটোৱে ঘূৰি আছে সেইখিনি জেগাতে। হা, জালখনৰ পৰা ওলাব পৰা এনেকে ঘূৰি আছে। আৰু ঘূৰি থাকোতে বাঘটোৱে হঠাৎ মানুহজনক দেখা পালে, যিজনে জাল পাতিছিলে। মানুহজনক দেখা পায়ে বাঘটোৱে ক'লে, ঐ কি কৰি আছ তই? আগতে নহয়, বহু দিনৰ আগে জীৱ জন্তুবোৰে কথা ক'ব পাৰিছিলে। বাঘটোৱে ক'লে, কি কৰি আছ তই? মোক গুচাই দে, ওলাই দে মোক। বাঘটোৱে ওলাবৰ কাৰণে চেষ্টা কৰি আছিলে, আৰু কেওফালে জালখনে আৱৰি ধৰি আছে, ওলাব পৰা নাই। ওলাই দে বুলি কৈছো, ওলাই দে, ওলাই দে বুলি কৈছো, ওলাই দে। মানুহজনে ৰবি। মানুহজনে ভয় খাইছেতো। মানুহজনে ক'লে, ৰবি, তোক যে ওলাই দিম, তই যদি ওলাই মোক কাই পেলাও, তই যদি ওলাই মোক কাই পেলাও, তাৰমানে তই যদি ওলাই মোক খাই পেলাও, সেইটোতো ডাঙৰ কথা হ'ব। সি ক'লে, তই যদি মোক কাই পেলাও, গতিকে মই তোক কিয় ওলাম? তোক ওলাই নিদিম। বাঘটোতো ওলাব পৰা নাই ন। ওলাই দে বুলি কৈছো, ওলাই দে বুলি কৈছো ন, ওলাই দে, মই তোক নাখাওঁ বুলি কৈছো। তই খাবি, তোক ওলাই দিলে তই খাবি। হা, মানুহজনে ক'লে, তই খাবি, তোক উলিয়াই দিলে তই মোক খাই পেলাবি। বাঘটোৱে ক'লে, নাখাওঁ, তই খাবি। বাঘটোৱে ক'লে, তোক মই নাখাওঁ। মানুহটোৱে ক'লে, খাবি। তই মোক খাবি। বাঘটোৱে কৈছে, নাখাওঁ বুলি কৈছো নহয়, নাখাওঁ। খাবি, তই মোক খাবি। তই মোক খাবি। বাঘটোৱে ক'লে, তই মোক ওলাই দিবি নে নাই? নিদিম। বাঘটোৱে আকৌ ক'লে, তই মোক ওলাই দে, মই ভগৱানৰ শপত খাই কৈছো, তোক মই নাখাওঁ বুলি কৈছো, নাখাওঁ। নাখাবি, নাখাবিতো, নাখাওঁ বুলি কৈছো। ঠিক আছে, তোক মই ওলাই দিম। নাখাবিতো। মানুহজন ৰাজি হ'ল বাঘটোক এৰি দিবৰ কাৰণে, আৰু সি গৈ এফালৰ পৰা সেই জালখনৰ ৰছীবোৰ খুলিব আৰম্ভ কৰিলে। ওলাই দে বুলি কৈছো। জালখন মানুহজনে টানি টুনি বাঘটোক ওলাব পৰা কৰি দিলে, আৰু বাঘটো ওলাই আহিলে। যে নহওক, বাঘটো মুকলি হ'ল। মুকলি হোৱাৰ পাছতে সি নাচিব আৰম্ভ কৰিলে।
হা কাৰণ কিছু সময় আগলৈকে সি ভাবিছিলে যে মইতো মৰিম আজি, মোক মাৰিব, কোনোবা আহে, কেনেকুৱা ধৰণৰ মানুহ বা হয়। কিন্তু শেষত সি তোমাৰ এনে এজন মানুহ লগ পালে যিজন মানুহে তাক বিশ্বাস কৰিলে আৰু মুকলি কৰি দিলে। সেই মিচিং মানুহজনে, যিজন চিকাৰী মিচিং মানুহ আছিলে, তেখেতে মুকলি কৰি দিলে। যেন সি খুব ফূৰ্তি কৰিলে, আৰু ফূৰ্তি এইকাৰণে কৰিলে, সি ভাবিছিলে যে মইতো আজি মৰিম আৰু মোক মাৰি পেলাব। কেনেধৰণৰ বা মানুহ আহে, কেনেধৰণৰ চিকাৰী বা হয়, এইটো আকৌ সাধাৰণতে ধৰিব পাৰিলেতো মাৰিয়েই পেলাব, মাৰি কাটি খাই পেলাব, নাখালেও মাৰি পেলাব। গতিকে সি ভয় খাইছিলে। কিন্তু মানুহজনক সি বিশ্বাস জন্মাব পাৰিলে, আৰু সেই মিচিং মানুহজনে, মিচিং চিকাৰীজনে তাক বিশ্বাস কৰিলে আৰু এৰি দিলে। সি ফূৰ্তি কৰিলে প্ৰাণ ভৰি। ফূৰ্তি কৰাৰ পিছত সি আকৌ সেই বনৰ বাঘটোৰ দৰে হৈ গ'ল। সি মানুহটোৰ ফালে ঘোপা কৰি চালে, চাই ক'লে, মোৰ ভোক লাগিছে, মই তোক খাম এতিয়া। মানুহজন আচৰিত হৈ গ'ল। চিকাৰীটো বোলে কি হ'ল কথাটো? কাৰণ ই শপত খাইছিলে যে তোক মই নাখাওঁ। বিশ্বাস কৰি চিকাৰীয়ে তাক এৰি দিছিলে। কিন্তু সি যেতিয়া খাওঁ বুলি ক'লে, চিকাৰী ভয় খাই গ'ল। কাৰণ তাৰ সন্মুখত এটা প্ৰকাণ্ড বাঘ, আৰু জীয়া বাঘ এটা সন্মুখত সাধাৰণতে চিকাৰীয়ে খুব সোনকালে পৰাস্ত কৰিব নোৱাৰে। বাঘ বহুত বেছি শক্তিশালী। সি ক'লে, কিয় তইতো মোক নাখাওঁ বুলি কৈছিলি না? বাঘটোৱে ক'লে, না, কৈছিলো, আগে কৈছিলো, এতিয়া মই তোক খাম। মোৰ বহুত ভোক লাগিছে, মই কালি ৰাতি গোটেই ৰাতি একো খাব পোৱা নাই, মই তোক খামেই এতিয়া। চিকাৰীটোৱে এইবাৰ সঁচাকে ভয় খালে। চিকাৰীটোৱে ক'লে, তইতো নাখাওঁ বুলি কৈছিলি না, নাখাওঁ বুলি কোৱা কাৰণে মই তোক এৰি দিছো, আৰু এইটো মোক এতিয়া খাওঁ বুলি কৈছ, তই মোক নাখাওঁ বুলি কোৱা কাৰণেহে এৰি দিছিলো, আৰু তই এতিয়া মোক খাওঁ বুলি কৈছা। বাঘে ক'লে, খামেই, ভোক লাগিছে মোৰ, সাজু হ। চিকাৰী মহা বিপদত পৰিল। সি ভয়ে ভয়ে চিন্তা কৰিলে, চিকাৰীয়ে চিন্তা কৰিলে, নাই নহয়, ইয়াক কেনেবাকে বুজাব লাগিব। চিকাৰীয়ে মনতে এটা বুদ্ধি পাঙিলে। চিকাৰী ক'লে, ঐ কাইদেউ, ককাইটি ঐ, তইতো মোক কাবিয়ে না, ঠিক আছে, তই মোক কাবি, তোক বিশ্বাস কৰি মই এৰি দিলো, আৰু তই এতিয়া মোক খাওঁ বুলি কৈছ, ঠিক আছে, তই কাবি। কিন্তু 3টা মানুহটো সুধি লওঁ না, 3টা মানুহ সুধি ল'ম, আৰু সি যদি কাব দিয়ে তেতিয়াহ'লে তই কাবি আৰু মোক। 3জন মানুহ সুধি লওঁ, আৰু যদি সিহঁতে খাব কয় তেতিয়াহ'লে খাবি আৰু, উপায়তো নাই। বাঘে নিঙুৰডাল বিৰাট লৰালে আৰু দেই। লৰাই চিকাৰীটোৰ ফালে চালে। চিকাৰীটোৰ ফালে চাই লাহে লাহে বাঘটোৱে ক'লে, হ'ব দে, কিন্তু 3টা। বাঘ আৰু মানুহজন সন্মুখলৈ আগবাঢ়িল হাবিৰ ফালে। বিলৰ পৰা হাবিখনলৈ গৈ থাকোঁতে সেই পথাৰৰ এটুকুৰা পায়। সেই পথাৰৰ এটুকুৰাত পোনতে বাঘ আৰু চিকাৰীটোৱে পোনতে পালে এটা লাওৰ খোলাৰে নিৰ্মিত পুতলা। তোমালোকে বোধ কৰোঁ দেখিছা, বহুতেই, কোনোবাই নেদেখিবও পাৰে। যদি দেখা নাই, তোমালোকৰ ঘৰৰ ডাঙৰবোৰে কেতিয়াবা তোমালোকক দেখুৱাই দিব। আমাৰ সমাজত লাওৰে নিৰ্মিত কিছুমান পুতলা বনোৱা হয়। মিচিং সমাজতো তেনেকে তোমাৰ বনায়। মিচিং সমাজত লাওৰ খোলাটোক বিভিন্ন বস্তু থবলৈ বা মদ আদি খাবলৈ ব্যৱহাৰ কৰা হয়। আৰু সেই লাও খোলাটোৰে নিৰ্মিত এটা পুতলা খেতিৰ ওচৰতে আছিলে। আমাৰ খেতি পথাৰত তেনেধৰণে পুতলা বনাই থয়। কেতিয়াবা তোমালোকৰ ছাৰ বাইদেউসকলে তোমালোকক দেখুৱাব।
পুতলাটো তোমাৰ লাওটো তোমাৰ মূৰ বনাই তাত চকু টকু আঁকি দিয়া আছিলে, চোলা পিন্ধাই থোৱা আছিলে, আৰু সেই লাওৰ পুতলাটো পথাৰত এনেকে থিয় হৈ আছিল। কেনেকে? এডাল খুঁটিৰ ওপৰত সেই লাওটোৰে নিৰ্মিত তোমাৰ পুতলাটো আছিলে। দাড়ি চাৰি আঁকি দিয়া আছে, চোলা তোলা পিন্ধাই থোৱা আছে, আৰু বতাহত সি ধুনীয়াকে লৰি থাকে। কেতিয়াবা এনেকৈ। আৰু যেতিয়া তেনেকে লৰি থাকে, চৰাই চিৰিকটিয়ে ভয় খাই আঁতৰি যায়, আৰু খেতিখন ঠিকেই থাকে। চিকাৰীটোৱে সেই লাওৰ পুতলাৰ ওচৰলৈ গৈ ক'লে, ঐ কাইটি, এই বাঘটো না জালত আছিলে, আৰু মই জালৰ পৰা ওলাই দিছো। সি কৈছিলে ভগৱানৰ শপত খাই এইটো মোক নাখাব, এইটো মোক নাখাব বুলি ক'লে, আৰু এতিয়া সি কৈছে মোক খাব। তই ক এইটো কি হ'ব কি না হ'ব, এইটো হ'ব নে নাই? লাওৰ সেই পুতলাটোৱে কথাখিনি শুনিলে। শুনাৰ পাছত লাওৰ পুতলাটোৱে মানুহটোৰ ফালে চাই ক'লে, তহঁত বিৰাট বেয়া মানুহ, বুজিছনে? এই মানুহ গোটেইবোৰ মানুহ বেয়া। মই যেতিয়া ঠিকে আছিলো ঘৰত, মোৰ ওপৰত মদ ঢালি বা মোৰ তাতে মদ থৈ তহঁতে খাইছিলি, তহঁতে মোৰ ভিতৰতে বস্তু বাহিনীবোৰ জমা থৈ দিছিলি। তাৰ পাছত তহঁতে মোক আনি ইয়াতে পথাৰৰ মাজত চকু টকু আঁকি পুতলা বনাই পেলাই থৈ দিছ। এতিয়া মই বৰষুণত তিতো, ৰ'দত শুকাও, কিমান কষ্ট পাইছো। তহঁত মানুহবোৰ বহুত বেয়া মানুহ, বহুত বেয়া। তোক বাঘে খাব পাৰে। মানুহটো আচৰিত হৈ গ'ল। আৰে, বাঘে ক'লে, ইয়ে, তোক এতিয়া মই খাম, এনেও মোৰ ভোক লাগি আছে। বাঘে ঠিক মানুহটোক খাব। আৰু মানুহটো ক'লে, ৰবি, এই কাইটি ৰবি, আৰু দুটা আছে না, আৰু দুটাটো সুধিব লাগিব, এইটো সুধি লওঁ, তাৰপিছত তই মোক কাই দিবি। আৰু দুটা আছে, অলপ ৰহ, তাৰপিছত খাবি, আৰু উপায়টো নাই। বাঘে ক'লে, হ'ব দে। মানুহটো আৰু বাঘটো আকৌ গৈ থাকিলে। মানুহটোৱেও গৈ থাকিলে, আৰু মানুহটোৰ বেয়া লাগিলে। ঘৰত বা কি কৰি আছে কোনে, গমেই নাপায়, আজিতো মোক খাই পেলাব বাঘটোৱে। এনেকে গৈ থাকোতে কিছু আঁতৰত এটা গৰুৰ মূৰ পালে, লাও খোলা। আমাৰ গাঁৱত কি হয়, যেতিয়া গৰু বুঢ়া হৈ মৰে, তেতিয়া গৰুটো সেই মৰাশটো শ্মশানৰ ওচৰত বা আঁতৰত পেলাই দিয়ে, আৰু শগুনবোৰ আহি সেইটো তোমাৰ টানি আজুৰি খায়। আৰু খোৱাৰ পিছত কি হয়, গৰুৰ হাড় বা লাও খোলা আদি পৰি থাকে, আৰু বহুতে সেই পৰি থকা লাও খোলাটো লৈ আহি পথাৰত তেনেধৰণে পুতলা কৰি ওলমাই থৈ দিয়ে। সেই গৰুৰ মূৰটো দেখা পালে মানুহজনে, এই মিচিং চিকাৰীজনে, দেখিয়েই সি লৰি গ'ল, দৌৰি গ'ল, গৈ ক'লে, ঐ ককাই, তই এটা কথা কচোন, এইটো বাঘটো ন জালতে ফচি আছিলে, জালতে বন্দী হৈ আছিলে, তো সি মোক ক'লে মোক নাকাব, মোক এৰি দে, মই তাক এৰি দিলো, এতিয়া ইটোৱে কৈছে মোক কাব, এইটো ভাল কথা হৈছে নেকি? বাঘটোৱে কৈছিলে যে তাক এৰি দিব লাগে, মই এৰি দিলো, আৰু এতিয়া এৰি দিয়াৰ পাছত সি মোক খাওঁ বুলি কৈছে, এইটো ভাল কথা হৈছে নেকি? মানুহজনে মানে চিকাৰীজনে তোমাৰ সেই গৰুৰ যিটো লাও খোলা আছিলে, গৰুৰ মূৰটো, সেইটো ক'লে, যিটো পুতলা কৰি থোৱা আছিলে। তাৰপিছত গৰুৰ মূৰটোৱে চিন্তা কৰি সি লাহে লাহে ক'ব আৰম্ভ কৰিলে, তহঁত মানুহবোৰ
মুঠেই ভাল মানুহ নহয় তহঁতৰ মনত আছে হা তহঁতে আমাক যে খেতি পথাৰ নি পেলাই বহুত পিটি পিটি তহঁতে হাল বোৱাইছিলি মনত আছে হা এতিয়া তোমালোকে হাল বোৱা দেখিছা কেতিয়াবা কি কৰে খেতিয়কে নাঙলখনত ধৰি পেলাই গৰুকেইটাই বহুত কষ্টৰে নাঙলখন টানি লৈ গৈ থাকে হা টানি লৈ গৈ থাকে আৰু পিছফালে নাঙলৰ মুঠিত ধৰি মাজে মাজে কি কৰে খেতিয়কজনে বা নাঙলৰ মুঠিত ধৰা মানুহজনে খেতিয়কজনে গৰুটোক কোবায় হা গৰু দুটাক কোবায় কি কৰি আছ দেখিছানে কেতিয়াবা চাবা দেই সেয়া তাৰমানে কেনেকুৱা যেতিয়া গৰুটোৱে লাহে লাহে যাব আৰম্ভ কৰে তেতিয়া খেতিয়কজনে বা সেই নাঙলৰ মুঠি ধৰা হালোৱাজনে তোমাৰ কোবায় কোবায় আৰু সেই তোমাৰ গৰুৰ লাও খোলাটোৱে সেই কথাবোৰ মনত পেলাই দিলে তহঁতেতো আমাক বহুত পিটিছিলি না আমাৰ গাইবোৰৰ গাখীৰ ৰাতিপুৱাই তহঁতে খীৰাই তহঁতে লৈ গৈ তহঁতৰ বাচ্চাক খুৱাইছিলি বিক্ৰী কৰিছিলি না কিমান বেয়া মানুহ তহঁত তোক খাব পাৰে বাঘটোৱে তোক খাব পাৰে তেতিয়া মানুহজন আৰু বেছি ভয়ত ভীতত হৈ পৰিল কি কৰা যায় আৰু ইপিনে বাঘটোৱে কাৰণ কিয় তোমাৰ তাৰ ভোক লাগি আছে আৰু দ্বিতীয়টো পুতলাই কলে তেনেধৰণে খাব পাৰে বুলি বাঘটোৱে কলে তোক খাম মই এতিয়া মোৰ বহুত ভোক লাগিছে বাঘটোৱে যেতিয়া তেনেকে কলে মানুহজনে শেষ চেষ্টা এটা কৰিবৰ কাৰণে কলে অকমানতো ৰবি না আৰু এটা আছে এইটোকো সুধি লওঁ অলপতো ৰৈ দেই বাঘটোৱে কলে ঠিক আছে আকৌ নেজডাল লৰালে কলে ঠিক আছে বাঘটোৱে মানি ললে আকৌ খোজকাঢ়ি গৈ থাকিলে তাৰ পিছত এটা বিশেষ ধৰণৰ মাত শুনা পালে হাবিৰ ওচৰত শিয়ালে হোৱা দিয়া শুনিলে দেখিলে শিয়াল এটা হা মানুহজন দৌৰি গল ঐ কাইটি ৰবিচোন ঐ কাইটি ৰবিচোন মানুহজন দৌৰি গল শিয়ালটোৱে চালে ৰল কি হল মানুহজনে কলে অলপ ৰবিচোন নাই তই তাৰ পৰা ক নহয় অলপ ৰবিচোন নাই তাৰ পৰা ক ৰবি মই একো নকৰো মোৰ তোক সুধিব লগা আছে ঠিক আছে সুধ শিয়ালটো ৰল সেই সময়ত বাঘটো ওচৰ চাপি গল শিয়ালে বাঘটোক চালে আৰু সোঁফালে বাওঁফালে চাই ললে কাৰণ বাঘৰ বিশ্বাস নাই বাঘে যদি খাই পেলাই গতিকে শিয়ালবোৰ খুব টেঙৰ হয় বুধিয়ক হয় তাৰপিছত কি হল শিয়ালটোৱে কলে কি হল মানুহটোৱে কলে ঐ ককাই দেউ এইটো বাঘ আছে না ই জালত বন্দী হৈ আছিলে ফচি আছিলে মই তাক ওলাই দিলো ই মোক নাকাও বুলি কৈছিলে আৰু এতিয়া কৈছে মোক খাই পেলাব তই কচোন এইটো ভাল কথা হব নেকি তই ক শিয়ালটোৱে ভাবিলে কি কৰা যায় সি খুব চিন্তা কৰিলে তাৰ পাছত শিয়ালটোৱে কলে ই মানে বাঘটোৱে ই জালত বন্দী হৈ আছিলে জালত ফচি আছিলে মানুহটোৱে কলে ফচি আছিলে না ই জালত নাছিলে ফচি থকা নাছিলে ই জালত বন্দী হোৱা নাছিলে মানুহটো কলে সঁচাই কৈছো ই ফচি আছিলে জালতে সোমাই আছিলে বাঘটোৱে কলে কি মই সোমাই আছিলো জালখনত ফচি আছিলো শিয়ালে কলে না তই ফচি থকা নাই
বাঘটো ক'লে সঁচাই কৈছো গোটেই ৰাতি একো খাব পোৱা নাই এতিয়া কিমান ভোক লাগিছে মই ইয়াক খাব লাগে মই গোটেই ৰাতি খাব পোৱা নাই জালৰ ভিতৰতে ফচি থাকিলো ওলাব নোৱাৰো ই মোক মুকলি কৰি দিছে শিয়ালটোৱে ক'লে জাগাত যাই চাব লাগিব তেতিয়াহে মই বুজিম তেতিয়া বাঘটো আৰু মানুহটোৱে আকৌ ঘূৰিলে য'ত জালখন পাতি থোৱা আছিল তালৈকে দৌৰা দৌৰিকে গোটেইকেইটাই হেৰি কৰিছে আৰু বাঘে বেছি লটৰ পটৰ কৰিছে মানে লৰচৰ বেছি কৰিছে দৌৰা দৌৰি বেছি কৰিছে সোনকালে খাব লাগে শিয়াল অকণমান দূৰত থাকিলে বাঘটোৱে ক'লে এই আছা জালখন এতিয়াও পৰি আছে মই ইয়াতে সোমাই আছিলো শিয়ালটোৱে ক'লে এইখন জালত তই সোমাই আছিলি না তই এখন জালত সোমোৱা নাই বাঘটো ক'লে সোমাইছো নাই শিয়ালটোৱে ক'লে নাই নাই সোমা বাঘটোৱে ক'লে মই দেখাই দিব পাৰো মই সোমাইছো চা তই চা বাঘটোৱে গ'ল গৈ আকৌ জালখন দাঙি সোমাই গ'ল সেই জালখনৰ ভিতৰলৈ জালখনৰ ভিতৰলৈ সোমাই গ'ল জালখন আকৌ পৰি থাকিলে সি ওলাব নোৱাৰা হ'ল বাঘটোৱে আকৌ যুঁজিব আৰম্ভ কৰিলে কিন্তু আকৌ ৰাস্তা বিচাৰি নোপোৱা হ'ল ৰাস্তা বিচাৰি নাপালে সেই জালখনৰ পৰা তোমাৰ সি বাঘটো ওলাব নোৱাৰিলে আকৌ বন্দী হ'ল ফচি গ'ল জালখনত মানুহটোৱে দৌৰ মাৰি গৈ আৰু দুটা খুটি পুতি জালখন আৰু নিকপকপীয়া কৰি বন্ধ কৰি পেলালে শিয়ালে মানুহজনৰ ফালে চালে তাৰমানে কি পলা এতিয়া সেই সিদিনাৰ পৰা মানুহ আৰু শিয়ালৰ মাজত বন্ধুত্ব হ'ল আৰু তেতিয়াৰ পৰা শিয়ালে কেতিয়াবা মানুহৰ ঘৰৰ পৰা কিবা কিবি ধৰা হাঁহ কুকুৰা এইবোৰ লৈ যায় আৰু মানুহে বিশেষ লাগি নাথাকে কিয়নো সেই চিকাৰীজনক বা মানুহক শিয়ালটোৱে বাঘৰ মুখৰ পৰা বচাইছিলে বুজিলা এই সাধুটো যিটো সাধু মিচিং জনগোষ্ঠীৰ মাজত বা মিচিং লোক সমাজৰ মাজত প্ৰচলিত মই তোমালোকৰ ওচৰলৈ লৈ আহিছিলো শুনি কেনে পালা মোক জনাবা নহলে ছাৰ বাইদেউক জনাবা তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰী দাদা মামা কাকা ককা সকলোকে জনাবা দেই মই আজি এতিয়া তোমালোকৰ ওচৰৰ পৰা আকৌ গুচি যাম কিছু আঁতৰলৈ আকৌ আহিম আন এটা সাধু কথা লৈ যদি তোমালোকে কোৱা আপুনি আহিব দেই আমাক সাধু শুনাব তেতিয়া এতিয়া মই বিদায় লৈছো তোমালোকে সাধুটো কেতিয়াবা আনকো কবা ন হ'ব চলো বাই বাই গৈ থাকো দেই তোমালোক ভালদৰে থাকিবা হাই কাজিয়া নকৰিবা আৰু যদি তোমালোক কোনোবাই কেতিয়াবা সহায় কৰে কিবা ক্ষেত্ৰত তেখেতৰ সৈতে ভাল বন্ধুত্ব বা সম্পৰ্ক ৰক্ষা কৰিবা বাই বাই